মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ প্ৰকৃত ভগ্নাংশৰ ওপৰত শিকিবলৈ গৈ আছোঁ। প্ৰকৃত ভগ্নাংশ কাক বোলে, কি হয়, গোটেইখিনি শিকিবলৈ গৈ আছোঁ। আগৰ ভিডিঅ'বোৰত আমি শিকিছোঁ ভগ্নাংশ কাক বোলে, ভগ্নাংশ কেই প্ৰকাৰ, একক ভগ্নাংশ কাক বোলে, এই গোটেইখিনি আমি আগৰ ভিডিঅ'বোৰত শিকিছোঁ। যদি তোমালোকে দেখা নাই আগৰ ভিডিঅ'বোৰ, তো তোমালোকে মোৰ ভিডিঅ'ৰ প্লেলিষ্টত গৈ আৰু ভিডিঅ' ছেকশ্যনত গৈ চাব পাৰা। তো এই ভিডিঅ'টোৰ জৰিয়তে আমি কি বুলি কৈছোঁ, প্ৰকৃত ভগ্নাংশ কি। তো চোৱা, মই লিখি লৈছোঁ প্ৰকৃত ভগ্নাংশ কাক বোলে। তো আমাৰ মনত প্ৰথমৰ কুৱেশ্যন এইটোৱে আহিব যে প্ৰকৃত ভগ্নাংশ কাক বোলে। তো চোৱা, প্ৰকৃত ভগ্নাংশ কোনটো হয়, কাক বোলে। যিবোৰ ভগ্নাংশত লবটো সৰু থাকে আৰু হৰটো ডাঙৰ থাকে, তেনেকুৱা ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বোলে। তো ভগ্নাংশ বুলি ক'লে যিবোৰ সংখ্যাত লব আৰু হৰ থাকে, তেনেকুৱা ভগ্নাংশবোৰকে প্ৰকৃত ভগ্নাংশ বোলে। নহয়, তেনেকুৱা সংখ্যাবোৰকে ভগ্নাংশ বোলে। মানে যিবোৰ সংখ্যাত লব আৰু হৰ থাকে, তেনেকুৱা সংখ্যাবোৰকে ভগ্নাংশ বুলি কোৱা হয়। তো প্ৰকৃত ভগ্নাংশ কি? প্ৰকৃত ভগ্নাংশ হৈছে লবটো কি হ'ব লাগিব, সৰু হ'ব লাগিব আৰু হৰটো ডাঙৰ হ'ব লাগিব, আৰু তেনেকুৱা ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বোলে। তো আমি কেইটামান এক্সাম্পল জানিম, এক্সাম্পল দেখিম, তাৰ পৰা আমাৰ আৰু ধুনীয়াকে ক্লিয়াৰ হৈ যাব ডাউটটো প্ৰকৃত ভগ্নাংশ কি হয়। তো চোৱা, প্ৰকৃত ভগ্নাংশৰ কেইটামান উদাহৰণ দিয়া। উদাহৰণৰ পৰা আমি বেছিকে বুজিব পাৰোঁ। তো উদাহৰণটো চোৱা, প্ৰকৃত ভগ্নাংশৰ কেইটামান উদাহৰণ দিয়া। তো চোৱা, প্ৰকৃত ভগ্নাংশৰ কেইটামান উদাহৰণ হ'ল, তো উদাহৰণবোৰ কেনেকুৱা, মানে কি হ'ব লাগিব, লবটো সৰু হ'ব লাগিব আৰু হৰটো ডাঙৰ হ'ব লাগিব। তো চোৱা, 1/2, লব সদায় ওপৰত থাকে আৰু হৰ সদায় তলত থাকে। তো চোৱা, 1/2 মানে ওপৰটো 1 মানে সৰু আছে, তলৰটো 2 আছে মানে ডাঙৰ আছে। তো এইটো এটা প্ৰকৃত ভগ্নাংশৰ এক্সাম্পল হয়। আৰু এটা চোৱা, 3/4, 3টো সৰু আছে, 4টো ডাঙৰ আছে, তাৰমানে এইটো এটা প্ৰকৃত ভগ্নাংশ। আৰু এটা চোৱা, 2/3, 2টো সৰু, 3টো ডাঙৰ, মানে হৰটো ডাঙৰ, হৰটো তলত থাকে আৰু লবটো ওপৰত থাকে। আকৌ তেনেকুৱা 5/8, 7/10, তো এনেকুৱা ধৰণৰ বহুতো এক্সাম্পল থাকিব পাৰে। কেইটামান জানিলে তোমালোকে নিজেও উলিয়াব পাৰিবা। তো মোক লাগিছে তোমালোকে এই ভিডিঅ'টোৰ পৰা খুব সুন্দৰভাৱে শিকিলা প্ৰকৃত ভগ্নাংশ কাক বোলে আৰু উদাহৰণবোৰ কেনেকুৱা, গোটেইখিনি ডিটেইলত শিকিলা। ধন্যবাদ।